এইটো হৰকান্ত হয় এ ৰ তাক তলগান যাওঁ ৰ जिंदगी एक सफर ये सुहाना यहाँ कल क्या हो किसने जाना কি হৰকান্ত কি কৰি আছা তই নৰকান্ত দেখোনে এই পুখুৰীত বগলাই মাছ খাবা আহে না তাকে খেদি আছো এতিয়া এ পাৰকলৈ উঠিয়াচোন কথা এটা আছে তোৰ লগত দেচোন আকৌ কি কথা আছে তোৰ মোৰ লগত পৃথিৱীত শক্তিশালী জীৱ হাতী নেকি না হাতীত কৰি কিবা বেলেগ আছে নেকি সেইটো কথা আচলতে কি জানা নৰকান্ত পৃথিৱীত চবৰে শক্তি আছে শক্তি কিন্তু মোৰো আছে কিন্তু আকৌ হাতীৰে শক্তি নাই গম পাইছে না চবৰে শক্তি আছে নিজা নিজা পিপৰা এটাৰো শক্তি আছে হাতীৰো শক্তি আছে যদি পিপৰা এটা হাতীৰ নাকৰ ফুটা দি বা হাতীৰ ফুটেদি সোমাই যায় হাতীৰে কি কৰিব হাতী পাগলা আহিব দেখোন হাতী বলে নৰে মাখি এটা যদি হাতীৰ কাণেদি সোমাই যায় হাতী মাৰিব নেকি বোলো নৰে বুজি পাইছে না কথাটো সেইকাৰণে পৃথিৱীত কাকো দুৰ্বল বুলি ভাবিব নালাগে চবৰে নিজা নিজা শক্তি আছে বুজি পাইছা আৰু শক্তিক ঠাট্টা মাৰিব নালাগে মানে শক্তি চবৰে আছে আৰু শক্তি কিন্তু মোৰো আছে বুজি পালি হৰকান্ত তই মোক আজি এটা ভাল কথা বুজাই দিলি যে সকলোৰে নিজা নিজা শক্তি আছে এতিয়া মই ঘৰত যাওঁ দে হেল্ল' ফ্ৰেণ্ডছ মই হৰকান্ত মই নৰকান্ত নৰকান্ত ভিডিঅ'টো এটা কথা বুজি পালাক না চবৰে শক্তি আছে আকৌ দুৰ্বল বুলি নাভাবব আৰু শক্তি কিন্তু মোৰো আছে মোৰো আছে বাই বাই